Mèo nó xí vô đấy mà em thành ra đi được chỉ kia nữa biết rồi từ lần nào đấy thì đi em mà lại đi hù rồi kia অসমীয়া সমাজৰ শ্ৰদ্ধাৰ ৰাইজ এয়া এটা অতি গুৰুত্বপূৰ্ণ আৰু গৌৰৱান্বিত অনুষ্ঠান। এই অনুষ্ঠানত সম্পাদকে বহু নিমন্ত্ৰণ জনালে আৰু মই আহি যথেষ্ট সুখী আৰু ভাল পাইছিলোঁ। আৰু দুআষাৰ ক'ব গ'লে ইমান সুন্দৰকৈ মোৰ অপৰক্ত ব্যক্তি দুয়োগৰাকীয়ে ইমান সাৰুৱা অতীত বৰ্ণিত এটা ভাষণ দি থৈ গ'ল। তেখেতসকলৰ তুলনাত মই তেখেতসকলৰ ল'ৰাৰ বয়সত মই কি ক'ম অলপ চিন্তা হয়। মই প্ৰথমে তেখেতসকলে অসমীয়া আৰু মণিপুৰীৰ যিটো মিলনৰ কথা বাৰ বাৰ উল্লেখ কৰিছে আটাইকেইগৰাকী ব্যক্তিয়ে। আমি আচলতে মণিপুৰী আৰু অসমীয়াৰ পাৰ্থক্যটো দেখা নাই বুলি ক'লে ভুল হয়। মই হালবাৰীত আহি 25 বছৰ থাকিলোঁ, ইয়াৰ বাসিন্দা হ'লোঁ। তাৰ আগত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিলোঁ বা নলবাৰীত পঢ়িছিলোঁ। কেতিয়াও মানে আমি তেনেকুৱা বিভেদ হোৱাটো দেখা নাই। তেখেতসকলে কিন্তু কিছুমান কথা ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে গুৰুত্বপূৰ্ণ কথা ইয়াত অনুজ্ঞা কৰিছে, ভাল লাগিছে। আমাৰ কৰ্ণেল ছাৰ ডাঙৰীয়াই কৈছে যে মণিপুৰীসকলে অসমীয়াসকলক বিগ্ৰতা বুলি ভাবক। এই ভাৱটো কিন্তু আমাৰ এতিয়ালৈকে জন্ম হোৱাই নাই ক'ব গ'লে। কাৰণ মোৰ দুয়োকাষে দুয়োঘৰ মণিপুৰী মানুহ থাকে আৰু মই উঠাই হোৱা সদায় তেখেতসকলৰ কথা পাতোঁ, লগ পাওঁ। গতিকে আশা আছে আমাৰ কেতিয়াও আমাৰ সম্প্ৰদায়ৰ মাজত বিভেদ আৰু অমিল কেতিয়াও নাহে। তেখেতসকলে আমাৰ আজি 50ৰ আশে পাশে থকা ল'ৰা বা আমাক যি নেতৃত্বৰ ফালে আগুৱাই দি কথাবিলাক ক'বলৈ সুযোগ দিছে, আমাৰ তলৰ যিবিলাক নতুন প্ৰজন্ম, এই প্ৰজন্মই এই আটাইবিলাক গুৰুত্বপূৰ্ণ আৰু মূল্যৱান কথা সোঁৱৰণ কৰি তেখেতসকলে আমাৰ এই সমাজখন আগুৱাই নিব সহায় হ'ব। ইয়াতে যিহেতু আমি অত্যন্ত মিলা প্ৰীতিৰে আছোঁ আৰু এই অনুষ্ঠানটো ৰাধা গোবিন্দ মন্দিৰে অনুষ্ঠানটো যি আজি আয়োজন কৰিলে আৰু তাত তেখেতসকলক উৎসাহিত কৰাৰ কাৰণে আমাৰ শ্ৰদ্ধা তৰুণ যুৱকদেৱে যথেষ্ট সহায় আগবঢ়ালে, শুনি খুব আনন্দ লাগিছে। আৰু এনেকুৱা অনুষ্ঠান ভৱিষ্যতে হৈ থাকক আশা ৰাখিম। আমাৰ এইখিনিতে মই কওঁ যে বৰ্তমান আমাৰ মণিপুৰী সমাজে যিগৰাকী ব্যক্তিক সম্পাদক পাতিলে পতাৰ পিছত ময়ো কিছু কথা গম পাই থাকিলোঁ। অনুষ্ঠানটো অলপ উন্নতিৰ ফালে আগবাঢ়িব বুলি মানে আগৰ তুলনাত এটা ধাৰণা হয়। আশা কৰোঁ তেখেতৰ যিটো মানসিক স্পিৰিট, এই স্পিৰিটটো আগুৱাই নিয়াত আপোনালোকে যথেষ্ট সহায় কৰক। এই মন্দিৰটোৰ যিসকল ব্যক্তিয়ে আজিৰ পৰা 50 বছৰ আগত শালবাৰীত আহি এই ঠাইখিনি ৰাখিছিলে, তেখেতসকলক আমি কৃতজ্ঞতা ধন্যবাদ জনাব লাগিব। আৰু 50 বছৰ আগত অহাৰ পিছত তেখেতসকলে ইয়াতে যি বোকা পানী ৰাস্তাৰ মাজেৰে অহা যোৱা কৰি এই ঠাইখিনি থাকিলে, লগত আমি অসমীয়া মানুহবিলাকো বহিলোঁ একেলগে, সেই মানুহখিনিক আমি কিন্তু বহুত কৃতজ্ঞতা জনাব লাগিব। তেখেতসকলে সেই সময়ত নাহিলে, এই মাটিখিনি নাৰাখিলে, এই অনুষ্ঠানটো যদি গঢ় লৈ নুঠিল হয়, তেতিয়া আমি আজি ইয়াতে বহি এনেকৈ কথোপকথন কৰাৰ সুযোগ নিশ্চয় নাপালোঁ হয়। আৰু 50 বছৰ আগৰ চিন্তা আৰু আজিৰ চিন্তাৰ মাজত মই ভাবোঁ ময়ো এটা আজিৰ যুৱক হিচাপে, আজিৰ সময় হিচাপত আমি আগৰ চিন্তাত কৰি অলপ চিন্তাটো উচ্চ খাপত কৰি আমাৰ এই মন্দিৰৰ যিটো মাটি কালি বা মন্দিৰৰ যিটো ঘৰ, এইবিলাকক আমি আজিৰ তাৰিখত কিন্তু উন্নত কৰাৰ হয়তো প্ৰয়োজন আহি পৰিছে বুলি ভাৱ হয়। ৰাইজ এক হৈ থাকিলে আজিকালি আমি বেয়া পাৰৰ ৰাজনীতিক আমি তেল মাৰিব লাগে, আমাৰ সেইটোৱে কথা যে আমি বেয়া পাওঁ
আমি ভাল নাপাওঁ। আমি শিক্ষা লৈছোঁ, চাকৰি কৰিম, আমি ব্যৱসায় কৰিম, নিজে মতে চলিম, কিন্তু ৰাজনীতিক তেল মাৰিব লাগিবই। কাৰণ দেশখনৰ উন্নতিৰ গোটেই চাবি কাঠিখিনি কিন্তু ৰাজনীতিয়ে ৰাখি থৈ দিছে। সেই ক্ষেত্ৰত আমি ৰাজনীতিৰ ওচৰত মানে যাবই লাগিব। তেখেতসকলক কৈ মেলি হ'লেও তেখেতসকলৰ পৰা আমি আদায় কৰিব লাগিব। চৰকাৰে কমিউনিটি হল বুলি যথেষ্ট সহায় কৰে। যদি প্ৰপাৰলি যোগাযোগ হয়, প্ৰপাৰলি তেখেতসকলে ইচ্ছাটো প্ৰকাশ কৰে, এই মন্দিৰ বহু উচ্চ ধৰণৰ এটা মন্দিৰ বনায়, ইয়াক 500 বছৰ পিছলৈকে হ'লেও চলিব পৰা এটা মন্দিৰ বনাব পাৰে বুলি মোৰ ধাৰণা হয়। মই নিজে ক'ব অসুবিধা যদিও মই ৰাইজক এটা কথা কৈছোঁ, এই কথাখিনিৰ লগত সংগতি ৰাখি, কাৰণ সঞ্জীৱ সিনহা মোৰ প্ৰতিবেশী আৰু আমি ভাই কৰি চলোঁ, ওচৰত থাকোঁ। তেখেতে মোকো জানে, ময়ো বহুখিনিয়ে জানো। আমাৰ বৃহত্তৰ শালমাৰী শ্ৰী শ্ৰী দুৰ্গা মন্দিৰটো, এই দুৰ্গা মন্দিৰটো 1991 চনতে কিন্তু পূজা স্থাপন হৈছিল। আৰু সেই মন্দিৰটোত এই মণিপুৰী সমাজৰ বিশিষ্ট ব্যক্তিসকলক কিন্তু মই লগ পাইছিলোঁ তাতে। তেখেতসকলে বহুত আগ্ৰহেৰে কৈছিল, আৰু যেতিয়া যি দান বিচৰা যায় তেখেতসকলে দি আহিছে। সেইফালৰ পৰা তেখেতসকলক আমি কৃতজ্ঞতা নিশ্চয় জনাব লাগিব। সেই অনুষ্ঠানটো 2014 চনৰ আগত এটা পেণ্ডেল বা মাজে মাজে কলৰ ফুটা ফুটি হ'লেও দুৰ্গা পূজা কৰাৰ এটা পৰম্পৰা চলি আছিলে। ৰাইজ মই নিজে গৌৰৱ কৰিব খোজা নাই, কিন্তু সেই সময়ত আমাৰ এই অঞ্চলৰ মোৰ এজন ভাল বন্ধু, আমাৰ দিগন্ত শইকীয়াক মই সংগঠকৰ দায়িত্ব লৈ, মই সম্পাদকৰ দায়িত্ব লৈ ভাবিলোঁ যে আমি ৰাইজৰ চৰণ চুই হ'লেও আমি মন্দিৰটো বনাব লাগিলে। কিন্তু শালবাৰীৰ ৰাইজে কেতিয়াও নভবা ধৰণে মাত্ৰ 100 দিনত আমি 3500 ফুটৰ দুখন ছাদ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলোঁ। পইচা কিন্তু আমি অকলে দিয়া নাছিলোঁ, পইচা আপোনালোকে দিছিলে, সমগ্ৰ শালবাৰীৰ ৰাইজে দিছিলে, আৰু পলিটিকেলিও পইচা আহিছিলে, বাহিৰৰ পৰা দান দক্ষিণাও আহিছিলে। কিন্তু দুৰ্ভাগ্য, এই যে আমাৰ ভাগৱতী ডাঙৰীয়া ক'লে ৰাজনীতিক বেয়া পাওঁ, এইটোৱে পিছে আমাৰ কাৰণে এটা ডাঙৰ সমস্যা। শিক্ষিত মানুহখিনিৰ কাৰণে, ময়ো এজন শিক্ষিত ল'ৰা, আৰু আমাৰ তৰুণ ভগৱতী এজন শিক্ষিত ব্যক্তি। সেই শিক্ষা থকা মানুহবিলাকে কিছু সময়ত ৰাজনীতিৰ ওচৰত ঠাও মানিবলগীয়া আমাৰ এটা ইতস্তত কৰোঁ আমি, উপায় নাই। সেইকাৰণে কেতিয়াবা কি হয়, আমি পাব লগা অনুষ্ঠানৰ পৰাও কিন্তু আউট হৈ যাওঁ, থাকিব নোৱাৰোঁ। গতিকে আপোনালোকৰ মণিপুৰী সমাজক মই আহ্বান জনাম, সঞ্জীৱক অলপ সময় দিয়ক, আপোনালোকে সহায় কৰক। তেওঁৰ এটা সুস্থ মন আছে আৰু কাম কৰাৰ যথেষ্ট স্পৃহা আছে। এই স্পৃহা থকা মানুহক ৰাইজে সুযোগ দিয়াটো খুব দৰকাৰ, তেতিয়াহে সমাজ আগবাঢ়িব। কোনোবাই তেওঁ সমালোচনা কৰক, গঠনমূলকভাৱে কৰক, কামটোত উপকাৰ হোৱাৰ কাৰণে কওক, তেওঁক মন ভাঙি যোৱাকৈ সমালোচনা কৰিব নালাগে। মই এইটো ৰাইজলৈ আহ্বান জনাম, কাৰণ একেই ধৰ্মীয় অনুষ্ঠান, যি অনুষ্ঠানত আমি ভালকৈ থাকিব পৰা নাই বা চাই হ'ব লগা হৈছে। এই ক্ষেত্ৰত আপোনালোকে যিমানে জানে, মই ধৰক সেনেকৈ মই ক'ব খুজিম যে বৃহত্তৰ শালবাৰী এই সমাজখন গঢ়াৰ ক্ষেত্ৰত, ভৱিষ্যতে গঢ়াৰ ক্ষেত্ৰত, কিছু সুধৰণি কৰাৰ ক্ষেত্ৰত আমাৰ স্বনামধন্য ব্যক্তি ৰোহিত চন্দ্ৰ কলিতা, বৃহত্তৰ শালবাৰী দুৰ্গা পূজাৰ কেইবাবাৰৰ সম্পাদক সভাপতি ইয়াত আছে। আমাৰ বিভিন্ন ধৰণে সমাজত উন্নতি দিয়াৰ অৱসৰে ব্যক্তি তৰুণ ভগৱতী আছে, আৰু আপোনালোকৰ মণিপুৰী সমাজৰ মানুহখিনিও আছে। এই যে বিভিন্ন সমিতি আছে, আমাৰ কিয় কামবিলাক হোৱা নাই, কিয় কামবিলাক নহয়, মই নাম নকৰাকে সমিতিবিলাকৰ কথাটো তেখেতসকলে নিশ্চয় বুজি পাব। তেখেতসকলে যে আগভাগ লৈ বৃহত্তৰ শালবাৰী হিচাপত সমিতিবিলাকক যদি অলপ নতুন পুৰাণ কৰি আগভাগ ল'ব খোজে, আমি ডেকা চামে নিশ্চয় উপকৃত হ'ম, আৰু আমাৰ ফলৰ নতুন প্ৰজন্মসকলে যথেষ্ট উপকৃত হ'ব। তাৰ লগে লগে ৰাজনৈতিক মহলৰ চকু আমাৰ এই অঞ্চলৰ ওপৰত পৰিব, এই বিশেষ মানুহবিলাকৰ ওপৰত পৰিব, খাতিৰ কৰিবলৈ বাধ্য হ'ব। তেতিয়া আমি যিমান দিন এই নতুন মন্দিৰত আপোনালোকে ইমানখিনি দিয়ক, দুৰ্গা মন্দিৰত ইমান দিয়ক, নামঘৰত ইমান দিয়ক, আমাৰ যিমানবিলাক থাকিব। আৰু শ্ৰদ্ধাৰ ৰাইজ, ৰাজনৈতিকভাৱে মই অলপ জড়িত, একেবাৰে নিৰপেক্ষ নহয়। সেই ক্ষেত্ৰত ৰাজনীতিৰ ক্ষেত্ৰত আমাৰ নুনমাটি এই এৰিয়াটো, এই অঞ্চলটোৰ অলপ কিন্তু অসুবিধা হ'ব যেন মোৰ ধাৰণা হয়। আমাক ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত কৰিছে। ডিমৰীয়া অন্তৰ্গত হৈছোঁ আমি শালবাৰী গোপালনগৰ এনেকৈ এটা এৰিয়া, য'ত নুনমাটিৰ পৰা গোপালনগৰৰ মেইন ৰাস্তাৰ পশ্চিম ফালৰ যে নিউ গুৱাহাটী সমষ্টি, যিটো গুৱাহাটী হেন লাগে, কিন্তু আমাৰ ইফালৰ খিনি যদি আমি চাওঁ, গুৱাহাটীত বাহিৰে গাঁও যেন লাগে নিজক নিজে। যেনেকৈ আমাৰ বিভিন্ন অনুষ্ঠানত আমাৰ বিধায়কক মাতিছে, আনিব পৰা নাই, ক'ৰবাত আহিছে, বহুকেইটা ঠাইত অহা নাই। মই জ্ঞাতভাৱে আপোনালোকৰ ইয়াতো তেখেতক নিমন্ত্ৰণ কৰা হৈছিল, অহা নাই। তেখেতক আহিব মন যাব লাগিব। ইয়াতে ৰাজনীতি কৰা মানুহবিলাকৰ কেনেকৈ যাব?
আমাৰ যেতিয়া মিলা প্ৰীতি থাকিব, আমি এক হৈ থাকিম, তেতিয়া ভাবি যে শালবাৰীৰ এই মানুহখিনি আমি সন্তুষ্ট কৰি ৰাখিব লাগিব, যাৰ জৰিয়তে আমি আৰ্থিকভাৱে অনুদান লৈ আমাৰ ধৰ্মীয় অনুষ্ঠান হওক, ৰাস্তা ঘাট হওক, বিভিন্ন অনুষ্ঠান আমি তাক উন্নত কৰিব পাৰিম। শ্ৰদ্ধা ৰাইজ, মই কিবা যদি ভুল কৈছোঁ ৰাইজৰ ওচৰত মাফ কৰিব। ইমান আগত প্ৰিপাৰেশ্যন লৈ অহা নাছিলোঁ। আমাৰ সম্পাদক নামেৰে ৰাতিপুৱা মোক এবাৰ ক'লে, উঠাৰ লগে লগে মই লগে লগে ডিচিশ্যন ল'লোঁ যে মিটিঙত যাব লাগিব। আমাৰ পিছত ক'ব দিলে কি ক'ম, একেবাৰে প্ৰিপাৰেশ্যন নহওঁতে কোৱাত কিবা ভুল হ'ব পাৰে, ক্ষমা কৰিব। ধন্যবাদ। ধন্যবাদ। আমাৰ বহুমূলীয়া ভাষণ আমাৰ আগবঢ়োৱাৰ বাবে এতিয়া আমি বেছি দীঘলীয়াকৈ নকওঁ, গতিকে যিহেতু মানুহ আমাৰ হৈছে আৰু ভাষণ আমাৰ এটা সময় থাকে, সময়টো উতলিয়ে গৈছে, পাৰে গৈছে আৰু আৰতি কৰিছোঁ। আমি অলপ ৰখি দিওঁ নেকি? অলপ বাকী আছে বোলে। এতিয়া আপোনাক প্ৰত্যেকটো কমিটিৰ ফালৰ পৰা সেইকেইটা সকলোখিনি কমিটিৰ এজনে মানে আমাৰ মঞ্চত আহি কেনে যদি মই প্ৰথমতে আমাৰ এটা নাৰায়ণী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰৰ ফালৰ পৰা মই আমাৰ বিশ্বভূষণ সিং মোৰ মামা তেখেতে ভাষা কোৱাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে। মই তেখেতক গৃহ সঞ্চাৰ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ আইসকলক নমস্কাৰ জনাই কথা ক'ব বিচাৰিম। ইয়াৰ আগত দুই এজনে আমাৰ আৰু ভাগৱতী দেৱে কথা কৈ গৈছে। এইখিনিতে মই এটা সংযোগ কৰি এটা কথা ক'ব বিচাৰিম। এই যে আমি পৃথিৱীভোজ যে পাতিছোঁ, আমাৰ এইখিনি গুৱাহাটীত প্ৰায় 13টামান মন্দিৰ আছে। প্ৰত্যেক মন্দিৰৰ গাঁৱৰ মানুহে এনেকুৱা ভোজ পাতিব লাগে। সমাজ মই অকলে পৰিৱৰ্তন কৰিব নোৱাৰোঁ, সমাজ চবেই দায়িত্ব ল'ব লাগে, চবেই দায়িত্ব ল'ব। প্ৰত্যেক 13টা গাঁও আছে, ইয়াত 13টা মন্দিৰ আছে, মণিপুৰী প্ৰত্যেকেই সিহঁতৰ ওচৰ চুবুৰীয়াৰ লোক এটা সুন্দৰ এটা ভোজ আয়োজন কৰক, মিলা প্ৰীতি কৰক, তেনেহ'লে আমাৰ সমাজ এটা সুন্দৰ হ'ব। আৰু এটা কথা ক'ব বিচাৰোঁ, মই বুৰঞ্জী ষ্টাডি কৰা মানুহ, বুৰঞ্জী আৰু পলিটিকেল চায়েন্স আমি পঢ়া কৰিছোঁ। বুৰঞ্জী আমাৰ যদি আমি দুই সম্প্ৰদায় যদি আমি তুলনা কৰি চাওঁ, দুই সম্প্ৰদায় এটা নিৰৱ, এটা কোমল ধৰণৰ, এটা মিঠা ধৰণৰ মানুহ। ইয়াত কোনো জাতিভেদ নাই আমাৰ ইয়াত। আৰু বুৰঞ্জীৰ তাৰ লগত দ্বন্দ্ব আমাৰ মাজত কোনো লিপ্ত হোৱা নাই। মই যিটো দেখিছোঁ আমাৰ দুটা জাতিৰ মাজত সেইকাৰণে মিটেই মণিপুৰী আমাৰ অসমীয়া এটা মিঠা জাতি, বৰ সুন্দৰ এটা জাতি। মই আজি চালমাৰীত মই ডাঙৰ হ'লোঁ 1960, আমি চালমাৰীত আমি 1960 পৰা মোৰ দেউতা বিষয়ে ভূপেন হাজৰিকাৰ লগত জড়িত। মোৰ ভাইটি হেমন্ত ডক্টৰ হেমন্ত শৰ্মাৰ লগত পঢ়া শুনা কৰিছিলে আৰু মই নিজে মণিপুৰী দূৰত ডাঙৰ জন্ম হৈছোঁ। কিন্তু আমাৰ মাতৃ অসমীয়া মাতৃ আই লৈ মই ডাঙৰ হৈছোঁ। মই কি চাকৰি পালোঁ? গতিকে আমাৰ মাজত কলা লোককলা সংস্কৃতি বিনিময় কৰিব লাগে। আমাৰ মাজত সাহিত্য এটা বিনিময় হ'ব লাগে। মণিপুৰী সাহিত্য অসমীয়াত কৰিব লাগে। মই এটা জাতি সম্পূৰ্ণ এটা সুন্দৰ এটা জাতি, মোৰ এইটো এটা সপোন। আজি গৰাকীলৈ বেছিভাগ মানে 6 লাখ মানুহ আছে মণিপুৰ, তাত কিন্তু সেইবিলাক অৰিজিনেল মানুহ, সেইবিলাক আজি আপোনাৰ এই আমাৰ ভাগৱতী দেৱে কৈ দিছোঁ যে 1860 ইতিহাসৰ কাহিনী, অসম ৰজা মণিপুৰৰ ৰজা তেতিয়াৰ পৰা ইহঁতে আছে। এই মানুহবোৰ আজি বেংগলীৰ লগত অলপ সংঘাত হয়, আমাৰ অসমীয়া ভাষা অলপ টান। মই এই মেছেজ যোগেদি মই বাৰ বাৰ শুনিছোঁ, আপোনালোকে অসমীয়া ভাষা শিক। মোৰ নিজৰ আই মানে আই হ'ল সাহিত্য, মোৰ পিতৃ আৰু আইটো হ'ল এটা সাহিত্য। প্ৰত্যেক জাতিৰ এটা সাহিত্য। মোৰ আয়ক ভাল পাওঁ কোৱা মানে কি, আনক আয়ক ভাল পাব নালাগে নেকি? মোৰ আয়ক যেনেকৈ ভাল পাওঁ আনৰ আয়কো মই এনেকৈ ভাল পাওঁ।
তেতিয়াহে তেওঁ আমাক মোৰ মা মাত বা মোৰ আয়ক তেওঁলোকে মৰম কৰিছিল। সেইখিনি কয় মোৰ আজি মোৰ বক্তব্য পাব। ধন্যবাদ। আমি অলপ সময় অপেক্ষা কৰিম। Poco di soldi, non mi ricordo.